মোৰ দুটা মনৰ মাজত আজি বিহত কাজিয়া মানে আজি দেওবাৰ নহয় জানো এজনে হেনো গাহৰি খায় আনজনে হেনো মাছ মাংস একো নেখায় তাকে লৈ দুটা মনৰ মাজত মৰামৰি হবলেহে বাকি নুখুৱাজনে বুজাওতেহে গল খোৱাজনে মাংস আনি ঘৰ পালেহি আজি পাকঘৰত কোনো নাই মানে ময়ে খৰবা কিন্তু সকলোৰে আনন্দ সৰ্বানন্দ নহয় মইহে জানিছো বুজিছো গৰমে যে মোক ফালি পেলাইছে বাৰু এইবোৰ কথা বাদ দিয়ক গৰম কেৰাহীত ঠাণ্ডা পানী ঢালি অলপমান গৰম হোৱালৈ দুটা আলু কাটো এটা আলু যদি পেটুৱাদাৰ দৰে আনটো আকৌ সৰু মালিকৰ দৰে এতিয়া মাংস আলু সিজিবলৈ দিওঁ আৰু বাৰীলৈ গৈ বাও হাতেৰে এডাল বাও কচুকে কাটি আনিলো এতিয়া বাও হাতেৰে অনা বাও কচুডাল অলপমান চেলাব লাগিব আৰু টুকুৰা টুকুৰি গৈ কাটিব লাগিব আজি সৰঞ্জাম এইখিনি এতিয়া মাংস আলু সিজিব ধৰিছে গতিকে গোটেইখিনি নমাই লওঁ আৰু পানীখিনি পেলাই লওঁ এতিয়া অগ্ৰং বগ্ৰং কি বনে নাজানো মুঠতে লৰাই যাওঁ জীৱনে বনিব আৰু অলপমান হালধি নিমখো দিলো অলপমান লৰাই পেলাই গৰম আৰু ঠাণ্ডা মছলাও দিলো এতিয়া বাও হাতেৰে অনা বাও কচুডালো ঢালিলো গতিকে মাংস হল তৈয়াৰ প্ৰায় 1.5 ঘণ্টাতে এতিয়া ভাতটো খাই পেটটো শকত কৰাৰ সময় আহি পালে বাই বাই